ভাৰতত মাৰ্চ-এপ্ৰিলত পেট্ৰল ডিজেলৰ দাম ব্যাপক হাৰত বৃদ্ধি পাব পাৰে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা উত্তেজনাময় পৰিৱেশৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বেৰেলে প্ৰতি $100 বৃদ্ধি হৈছে। 5খন ৰাজ্যত চলি থকা বিধানসভা নিৰ্বাচনৰ পাছতেই পেট্ৰল ডিজেলৰ দাম বহু পৰিমাণে বৃদ্ধি হোৱাৰো আশংকা আছে। একেলগে সময়ছোৱাত গেছৰ দামো প্ৰায় দ্বিগুণ হ'ব পাৰে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সংবাদপত্ৰত খবৰ ওলাইছে। খাৰুৱা তেল আৰু গেছৰ অন্যতম অগ্ৰণী ৰপ্তানিকাৰী দেশ ৰাছিয়া এতিয়া ইউক্ৰেইনৰ সৈতে সংঘাতত ব্যস্ত। এই অৱস্থাত বিশ্বৰ বজাৰত ৰাছিয়াৰ খাৰুৱা তেল আৰু গেছৰ যোগান পূৰ্বৰ চাহিদা পূৰণ কৰিব নোৱাৰিব বুলি আশংকা কৰা হৈছে। তদুপৰি দেশখনক আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ পশ্চিমীয়া মিত্ৰ দেশসমূহে আৰ্থিকভাৱে নিষিদ্ধ কৰিছে। ইয়াৰ মাজতে মঙলবাৰে খাৰুৱা তেলৰ প্ৰতি বেৰেলত দাম বৃদ্ধি হৈছেগৈ $99.38। ইয়াৰ পূৰ্বে 2014 চনত ছেপ্টেম্বৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম আছিল $99 অতিক্ৰম কৰিছিল। বৰ্তমান ভাৰতত পেট্ৰল ডিজেলৰ খুচুৰা দামৰ প্ৰতি বেৰেল খাৰুৱা তেল $82 পৰা $83 হিচাপত চলি আছে। দেশখনত দীপান্বিতাৰ পাছত পেট্ৰল ডিজেলৰ দামত বিশেষ পৰিৱৰ্তন ঘটোৱা হোৱা নাই। ইয়াৰ ফলত তেল বিপণন কোম্পানীসমূহ লোকচানৰ সন্মুখীন হৈ থকা বুলি বাতৰিত প্ৰকাশ পাইছে। উত্তৰ প্ৰদেশ, পঞ্জাৱ, মণিপুৰ সহ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে তেল বিপণন কোম্পানীসমূহে পেট্ৰল ডিজেলৰ দাম ব্যাপক হাৰত বৃদ্ধি কৰিব পাৰে। এতিয়ালৈকে সেই সম্ভাৱনা তীব্ৰতৰ হৈ উঠিছে। প্ৰতি লিটাৰত 8 পৰা $10 বাঢ়িব পাৰে দাম। বিশ্বজুৰি গেছৰ নাটনি সৃষ্টি হোৱাত এপ্ৰিলৰ পৰা ভাৰতত ইয়াৰ কুপ্ৰভাৱ পৰাৰো সম্ভাৱনা আছে। CNG আৰু PNGৰ দাম দ্বিগুণ হ'ব পাৰে। লগতে বৃদ্ধি হ'ব পাৰে বিজুলীৰ মাচুল। অকল সিমানেই নহয়, সাৰত দি অহা ৰাজসাহায্যতো চৰকাৰে অধিক ধন ভৰিবলগীয়া হ'ব পাৰে, কিয়নো বিগত বৰ্ষত গেছৰ যোগান বৃদ্ধিৰ বাবে পৰ্যাপ্ত পদক্ষেপ লোৱা নহ'ল। উল্লেখ্য যে ভাৰতে উদ্যোগ জগতখনে ৰপ্তানিকৃত LNGৰ বিপৰীতে এতিয়াই অধিক ধন ভৰিব লগা হৈছে, কিয়নো গেছ ক্ৰয়ৰ ক্ষেত্ৰত সম্পাদিত হৈ আছে দীৰ্ঘকালীন সময়ত হোৱা চুক্তি। তাৰ বিপৰীতে প্ৰতি বেৰেলত দাম বৃদ্ধি হোৱাৰ বাবে তাৎক্ষণিকভাৱে ক্ৰয় কৰা খাৰুৱা তেলৰ আমদানি কমাই দিয়া হৈছে। কিন্তু ইয়াৰ আচল ৰূপটো দেখা যাব মাৰ্চ-এপ্ৰিল মাহতহে, যেতিয়া চৰকাৰে প্ৰাকৃতিক গেছৰ দাম সলনি কৰিব। উদ্যোগ জগতখনৰ সৈতে বিষয়টো জড়িত একাংশ বিশ্লেষকৰ মতে প্ৰতি MMBTUৰ বিপৰীতে বৰ্তমানৰ দাম $2.9 ঠাইত $6-7 বাঢ়িব পাৰে। প্ৰসংগক্ৰমে উল্লেখ্য যে ভাৰতত প্ৰাকৃতিক গেছৰ দাম প্ৰতি বছৰৰ এপ্ৰিল আৰু অক্টোবৰত নিৰ্ধাৰণ কৰা হয়। সমাগত এপ্ৰিলত এই দাম নিৰ্ধাৰণ কৰা হ'ব 2021 চনত। আন্তৰ্জাতিক বজাৰত ইয়াৰ দামৰ ভিত্তিত অনুমান কৰা হৈছে প্ৰতি CNGত $15লৈকে বাঢ়িব পাৰে দাম। নিউজ ডেস্ক, আৱাৰ নৰ্থ ইষ্ট।